আজি আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মানে কি আছে আজি মানে আছে আমি শ্বৰ্ট ফিল্ম এখন বনাইছিলোঁ। শ্বৰ্ট ফিল্মখনৰ মানে বিহাইণ্ড চিন কেইটামান আছে, সেইকেইটা আজি দেখাম। মানে ব্লগ চিষ্টেমতো নহয় নি কিবা এনেই ভিডিঅ' কৰি থাকোঁতে কমেডি কিছুমান চিন আছিলে, সেইবোৰ দেখাম। মানে মই আজি মাতটো বুজি নাপাব পাৰে, মানে চাউণ্ড চিষ্টেমটো বেয়া হৈ আছে বহুত, মানে গাত অলপ বেয়া মানে এইকেইদিন, সেইকাৰণে ভিডিঅ' চিডিঅ' বহুত দিন দিয়া নাই। অলপ ড্ৰপ চপ খাইছোঁ, কিবা খাইছোঁ, তাৰপৰা ভাল হৈছে। এতিয়া আপোনালোকক দেখাম য'ত মানে শ্বুটিং হৈ আছে, তাত যাব লাগিব। তাত গৈ মানে দেখাম মানে শ্বুটিঙত কেনেকুৱা কি কৰি আছে, কেনেকৈ শ্বুটিং কৰিছিলোঁ, কি কথা চব দেখাম আপোনালোকক। ভিডিঅ'টো চাওক তেতিয়াহ'লে, দেৰি নকৰোঁ। আৰু এতিয়া ভাওনাৰ ৰিহাৰ্চেল কৰিবলৈ আহে। হোটেল লোৱা কোন কোন হোটেল ক ল'ৰা মই কোনো হোটেলত বহি থকা নাই দেই। মই ইমান ধুনীয়াকৈ মই আগতো হৈছে ল'ৰাটো মোৰ ভাল লাগিছে এই ল'ৰাটো মোৰ ভাল লাগিছে। এই খেলা কি লাগে দেখাম না ভালে দেখাম এই কি শুই থাকা লাহেকে লাষ্ট ধৰ আহি থাক। কি হ'ল ও কি হ'ল এক পাৰ আছিলে তাক গোটেই পাৰ খাই পেলালে দহনটোৱে নকা খকুৱা এইটো তাকেই এইটো একেই চেলা এক পাত আছে চৌদি খাবলৈ পাই ক'ত থৈ লৈছে। কি হয় মোৰ আৰ্থিক অৱস্থা একদম বেয়া। পাৰিলে পইচা দুটামান দিব ঘৰ অহালে খাব পাৰি। আমাৰ শ্বুটিং চোৱা মানুহ শ্বুটিং চোৱা আছে। শ্বুটিং চাবলৈ আহিছে, ভৰ্তি হৈছে মানুহ। দাদা শ্বৰ্ট ফিল্ম বনাই সেয়া শ্বৰ্ট ফিল্মৰ কাম চলি আছে। কেনেকুৱা দিছে কেমেৰামেনটো চাই আঁতৰ পৰা কবি বহুত এতিয়া চাইকেলখন বাৰু স্কুটিটা কৰিব তোমাৰ লগত থকা সকলো কথা উলিয়াই দিয়া বাদ দে আৰু খেলা হ'ল মোৰ ভণ্টি তোমাৰ অন্তৰ খেলা এই অন্তৰ মনৰ খেলা একদম খেলিব নিদিয়া যেতিয়া মোৰ ভণ্টিৰ পৰা তুমি একেবাৰে আঁতৰি যোৱা খেলা খেলা কি নহৈছে জানো মই পাওঁ দমত ক'লে বস্তু পাহৰি খাওঁ মানে তোৰ নিচিনা বুলি ভাবিছ নেকি? প্ৰেম কৰিছ মনাবলৈ আজিলৈকে একো কৰিবই পোৱা নাই। আমাক দেখিছ প্ৰেমো কৰিলোঁ আৰু বিয়াও পাতিলোঁ, এতিয়া শ্বপিং কৰি আহিছোঁ। তোমাক সঁচাকে বহুত ভাল পাওঁ মই, গম পোৱা নাই? তোমাৰ কথা ভাবি গোটেই ৰাতি 2টা বজাত টোপনি খতি। সঁচা কথা কৈছোঁ তোমাক, সঁচা কথা কৈছোঁ। মই তোমাৰ অবিহনে মই মৰি যাম। মই ধনচি জাপ দি পানী নাইকিয়া পুখুৰীত জাপ দি মৰিম মই। পিঠা কৈছে মা কচম কৈছোঁ, কচু চিপ ল'ম মই। চাৰিফালে চোৱা ইফালে চোৱা। সেইখিনিতে দেই আহিবি যাব কৰি যাওঁ নেকি?
দাদা বান্দৰ বুলি কয় কিন্তু জোকাই নলবি দেই তই নিজে বান্দৰ যা গান নামাৰিব খালি মা গো কসম মা আলহী ওচৰৰে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চব লাইট গৰম হৈ আছে